নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই মোৰ ফুলৰ বাগিচাখন দেখাম আপোনালোকক। এইজোপা দেখিছেনে, পঞ্চেতিয়া হয় এইজোপা। ইমান ধুনীয়া লাগিছে এই ফুলজোপা। এই ফুলজোপা 2-3 মাহমান হ'ল ফুলিয়ে থাকে। এই ফুলজোপা আপোনালোকে ৰুব পাৰে, কিন্তু এই ফুলজোপা মানে বহুত দিন থাকে আৰু মেইনটেনেঞ্চ কম, খালি ৰ'দত থাকিব লাগে। দেখিছেনে, বহুত দিন হ'ল এই ফুলজোপা। ৰঙা হয়, ইয়াৰ ভেৰাইটিজ কেইবাটাও আছে। ব্ৰাউন কালাৰ এটা ভেৰাইটিজ আছে আৰু হোৱাইট পিংক এটা আছে। এইটো মোৰ ৰেড হয়। এইজোপা দেখিছেনে, এইজোপাও এইটো সময়তে ফুলে। একেবাৰে মেইনটেনেঞ্চ খুব ভাল এই ফুলজোপা জীয়াই ৰাখিবলৈ। এইজোপা দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে। এইজোপা বাগান ধুনীয়া ফুলি গ'ল। এইজোপা কালাঞ্চু হয়। এইজোপা সম্পূৰ্ণ ফুলা নাই, কলি পেলাইছে সৰু সৰুকৈ। এইজোপাও বৰ ধুনীয়া লাগে ফুলিলে। মই অকল ফুলি থকা ফুলবিলাকহে দেখাইছোঁ আপোনালোকক, এনেই বহুত ফুল আছে। এইজোপা ক্ৰাউন অফ থৰ্ন বুলি কয় নাই দিয়াৰ কাৰণে। এইজোপা বগা গোলাপবোৰ মাটি দিলে বেছি ধুনীয়া হয়। মাটিতে আছে এইজোপা, খুব ফুলে এইজোপা গোলাপো। এইবাৰ পিটুনিয়া ফুলিছে। এইজোপা পিটুনিয়া ব্লু কালাৰ, এইটো নাৰ্জী, এইবিলাক এইটো পিংক কালাৰ পিটুনিয়া। গোটেই ফুলখিনি ফুলাই নাই, এইখিনিকে ফুলিছে কাৰণে এইখিনিকে দেখালোঁ। কাৰণ বৰষুণ দিলে ফুলবিলাক বেয়া হৈ যায়, বৰষুণ পৰিলে। সেইটো কাৰণে মই এইখিনিকে দেখালোঁ। ছিজন ফুল আৰু ডালিয়া ফুল আৰু ফুলিবলৈ আছে বাকী। এইজোপা ক্ৰিচেণ্টিমিয়াম হয়। এইজোপা কাৰ্নেশ্যন হয়। এইখিনি অলপ ফুলি গ'ল, এয়া বহুতখিনি ফুলিলে। এইটো পিংক কাৰ্নেশ্যন দেখিছেনে, ইমান ধুনীয়া লাগে। এইখিনি কালাঞ্চু হয়, হোৱাইট কালাঞ্চু। এইটো ছাপৰ্ট লাগে। এইজোপা ক্ৰিচেণ্টিমিয়াম, এইজোপা মোৰ আগৰে আছিলে, যোৱা বছৰে হয়। এইজোপা আকৌ ফুলিলে। এইজোপা কালাঞ্চু হয়। এইজোপাও খুব ফুলি থাকে, মেইনটেনেঞ্চ কম। এইজোপা ৰঙা হয়। এইজোপা দেখিছেনে, ইমান ধুনীয়া লাগিছে। এইজোপা অক্সেইলছ বুলি কয়, ট্ৰাইংগুলাৰিছ বুলি কয়, কিছুমানে বাটাৰফ্লাই বুলি কয়। ফুলিছে এইজোপা দেখিছেনে, বৰ ধুনীয়া লাগে এইজোপা। এইপা ডালিয়া ফুল ফুলিলে। এইপা